আজি এখন অসমীয়া চিনেমাৰ প্ৰিমিয়াৰলৈ মাতিছিলে চিনেমাখনৰ নাম পিশাচ এক কথাত যদি ক'বলৈ যাওঁ এই চিনেমাখনেই হৈছে অসমীয়া চিনেমা জগতৰ সাসপেন্স থ্ৰিলাৰ একেবাৰে ইউনিক কনচেপ্ট আৰু ইউনিক আইডিয়াৰে এই চিনেমাখন নিৰ্মাণ কৰা হৈছে এই চিনেমাখন ৰাইজৰ ওচৰলৈ মুকলি কৰি দিয়া হ'ব 2 আগষ্ট তাৰিখে আৰু এটা কথা এই পিশাচ ছবিখন এ চাৰ্টিফিকেট প্ৰাপ্ত গতিকে ছবিখন কেৱল প্ৰাপ্তবয়স্ক সকলৰ বাবেহে 18 বছৰৰ তলৰ লোক বা গৰ্ভৱতী মহিলা আৰু হৃদৰোগত যিসকল আক্ৰান্ত আছে সেই লোকসকলৰ বাবে এই চিনেমাখন একেবাৰে নিষিদ্ধ বিদুৰ ভাই আৰু পিশাচ চিনেমাখনে এটা উদাহৰণ যে অসমীয়া চিনেমা জগতৰ ভাল দিন পুনৰ ঘূৰি আহিছে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ বহুতো অভিনেতা অভিনেত্ৰীয়ে এই চিনেমাখনত অভিনয় কৰিছে তেওঁলোক ক্ৰমে শশাংক সমীৰ নিৰুপম শইকীয়া অচিন্তা ৰাজ কাশ্যপ জেনেট বে ত্ৰিবেণী গগৈ মিণ্টু বৰুৱা ইত্যাদি গতিকে 2 আগষ্ট তাৰিখে চাবলৈ নাপাহৰিব আপোনালোকৰ ওচৰৰ ছবিগৃহত পিশাচ আৰু আজিৰ ভিডিঅ'ত ইমানেই